হাৰিয়া ৰাম বোলে কেৰাপাই ঘৰত আজি পাতিছে সকাম বোলে নাদুকুবি মাতিছে জিতেনবুক মাতিছে পখিলিকো মাতিছে শেৱালিকো মাতিছে বন্তিকো মাতিছে ৰমেনকো মাতিছে জিতেনকো মাতিছে প্ৰভাকো মাতিছে সকলো মাতিছে ঘৈণীয়েকৰ ফালৰ পৰা 134 জন আৰু আমাৰ গাঁৱৰ ৰাইজক জ্ঞাতিয়ে চাইতে গোটেই 40,000 মানুহ গোট খাইছে ইয়াতে কি দি সূচকা কব এইটো সম্পূৰ্ণ বাৰী ধাপৰা ধনেশ্বৰ দুটুকা চেনিকল হাঁহিয়ে মগৰ দুটুকা সম্পূৰ্ণ জাহাজীকল আনি আপোনাৰ চনত আনি কাটি মুখাইছে গোটেই আগুৰি কাটি দিছে নহৰু গোটেইটো লৈ ফুৰিছে তাতে সম্পূৰ্ণ মগুমা সোমাইছে মাৰপেটি মগু আৰু ৰঞ্জু বিতা ইটানজলি বেৰখাই হেতি কলপাত চলপাত কাটিছে ৰমেন জিতেন পপুল প্ৰবাদ হেতি তামোল চামোল গুচাই মেলি গোটেই জান্তি এঠাল দুডাল কুঁহিয়া দাই মেলি গোটেই ছুটি কৰি পেলাইছে আগৰ লোটা কাবাগৰ ধাৰি কাবাগৰ ঢকুৱাই দিয়ে কৰ্মভাগ কৰাইছে ৰমেনকৰ দুটা জাতিমাহ আৰু তিনিটামান ভলুকা মাহ আজি ভিতৰতে গাজুগলি নাই কাটিকে ৰভা কেইটামান দিছে ব্ৰিটিছন্য বিহুমাই বুঢ়া হাতত 3 কিলোমান থৈ গৈছে তাতে আজি নিয়নত চাঁতটো আনি দিছে বগা হকলা কাপোৰ কেইখনমানো আছে তাতে উখত খোৱা বহিত খোৱা সকলো বস্তু ফিচিল দিছে গাখীৰে মহে গোটেই গুৰে গোটাখন গোটাইছে 36 টিকা গুড় 37 টিকা জলপান অপাৰেশ্যনত কৃপা কৰা হৈছে এক কথা চাউলো গোটাইছে চাউল কথাৰ কাৰণে সম্পূৰ্ণ চন্দ্ৰ চগদামত গেলা কথা মাছ আপোনাৰ চন্দ্ৰ একদম ৰকমৰীয়া বিলাহী গদগদীয়া জোল আপোনাৰ ফুলকবি ৰুণি এখন গদগদীয়া ভাজি আপোনাৰ চন্দ্ৰ সময়ত দীৰ্ঘ ব্যস্ততা 7টা সাৰকে এগৰাকী 3:30লৈকে বুজায় বিহুত যেনেকৈ তিল মিলিলে গেক গেনে সদায় মিলি থাকক আৰু এতিয়া যেনেকৈ নামতি পাতকে দি সেৱা কৰিছে ভৱিষ্যত কৃপা কৰিবলৈ গোবিন্দ চনত এই জীয়াই থাকিবলৈ তেওঁলোক শক্তি কৰি ভক্তি প্ৰকাশ কৰক মনৰ বাঞ্ছাখিনি মূৰ্ণ কৰক ভগৱান দৰ্শন কৰক এটুপলাত পেলাই ঘৰলৈ লওক এটুপলা পেলাই খাই পেলক আৰু যি পাইছে লৰাই ছোৱালীক দেখোন খিকি কাকা কাকে চিঞবখ কৰিছে মৃত্যুয়ে কমা সমস্ত কৰিছে বমাই দিকে জীৱজত্ৰৰ দুজন প্ৰাৰ্থনা গাইছে নামতিক পাঠকীক ভোজনীক সেৱা কৰিছে অপৰাচনৰ নামতি মহন্তই নাম গাইছে পাঠকীয়ে সাৱধানতা সুধি মহন্ত গোসাঁই সকলোখিনি ইয়াতে গোট খাইছে গোপাল গোবিন্দ জয়নাৰায়ণ কৃষ্ণ শৰণে তাগিতা পেট কলি ললু খৰান ৰাহি দেৱদা মুদন এটাগিতা পেট কলি ললু খৰান কৃষ্ণৰে কিংকৰে মাধৱ কলে যুগম ঘৰগিতা এটাগিতা হৰি ৰাম শ্ৰী ৰাম ধনী ৰাম হলি লিগ্ৰাম দুগ্ৰাম কলনি গল কৃষ্ণৰে কিংকৰে মাধৱ কলে মাৰপতি বুটমগিতা তিয়াই থৈছে 2 ঘণ্টা পাছতে টুকিব খোজে নহৰু গোটেই তাক ঘিউ গুনাইছে কৃষ্ণ হৰি হৰি ৰণে এটাগিতা সম্পূৰ্ণ পেট কলি বহি আছে ধুতি নুতি চেলেং কাপোৰ গাত মাৰি আছে কঁকাল বিষত যাব নোৱাৰিলে গোটেই কেকুং কাকাং কৰে বাবাই গাখীৰ খাব নোৱাৰি গোটেই গেষ্ট্ৰিকৰ কালি ধৰে হৰি ৰাম শ্ৰী ৰাম ধনী ৰাম লিগ্ৰাম যোগৰাম ৰাম 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 এটা গীতা সমং গুৰু কৃষ্ণ গুৰু ৰাম কৃষ্ণ ভগৱতী শংকৰ কৃষ্ণ বিৰাণং কৃষ্ণ ভগৱতী বৰ্ণ এখনি শৰাইতে আগবঢ়াই দিছে ধূপ ধূনা পাকন্য সকলো বস্তু সেই এটা লগাই দিছোঁ গেক ঘনীয়েক দুইটা সেৱা কৰিছে যেনেকৈ বিহুত বোলে তিল মিল গেক ঘনীয়েক সদায় মিলি এতিয়া কৰ্ম কৰিবলগীয়া হৈছে তেওঁলোক শক্তি কৰক ভক্তি প্ৰকাশ কৰক এটা গীতা পলিথিন লৈ ঘৰলৈ লওঁ আমাৰ ল'ৰা ছোৱালীয়ে গোটেইখন চকু এটা গোট খাইছে প্ৰেমে প্ৰীতিয়ে গোটেইখন চলিছে কৃষ্ণই কিংকৰে মাধৱক দিলে ভাগৱতক ঘোষা কীৰ্তন ৰত্নাৱলী শ্ৰৱণ কীৰ্তন কৰিছে যিডাল কুঁহিয়া দীঘল আছিলে সেইডাল ছুটি হৈ পৰিল যি কল আছিলে সম্পূৰ্ণ কটাই আগত পাই ছুটি সম্পূৰ্ণ বাকলিটো পেলাই দিলে গৰু ছাগলীয়ে খালে সম্পূৰ্ণ তাত গৈ পেলাই কোনোবা এটা চিলিত মাৰি পৰে কৃষ্ণৰ পৰা দৈৱকীত সমস্ত কৰিলা এটা গীতা পেট কৰি লাইন কৰি সম্পূৰ্ণ চকুৱা চাউল দিয়া চাউল 2 দিয়া চাউল 3 দিয়া চাউল সম্পূৰ্ণ বাঁহ মাৰি গাখীৰ 36 টকীয়া গুড় কাকত ডঙা গুড় খটনি জলপানটো খালা 3 ঘণ্টা পাছতে উগা মাৰি গলা হৰি ৰাম কৃষ্ণ ভকতি বৰেন্দ্ৰ লীলা কৃষ্ণ ভকতি ৰাঘ লুটা কাবগত ধৰি ঢকুৱা হেৰি ধাৰিং কৰি আনিলা এপাই ঘনীয়েকক কৈ দিলা বোলে চকুৱা চাউল তুমি এতিয়া দাকন আনিলা গোটেই পৰিবেশন কৰিলা কটাইখন ধৰালে নৌ কপৰা এটাখন কাটিবলৈ খালা কৃষ্ণনকতি জগত মহিলা কুকনকে জুত জন গৃহংকৰ জংকৰ কনকুগে সুগুমুখননিজাত গোতে ৰাম 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 ইউটিউব ঘন কলিতা